নমস্কাৰ বন্ধু বান্ধৱীসকল, SB ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এটা ভাল খবৰ, আৰু সেই ভাল খবৰটো দিবৰ কাৰণে পূৰা লৰালৰি কৰি আছোঁ মানে। আৰু সেই খবৰটো হৈছে মোৰ ফাৰ্ষ্ট পে'মেণ্ট ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্ট মোৰ সোমাইছে। তো মই চক মানে মোৰ মানে কি যিটো মোৰ বেংক একাউণ্ট আছিল, সেই একাউণ্টটো মোৰ SBIৰে আছিল, কিন্তু মোবাইল নাম্বাৰটো আপডেট নাছিল মানে। চ' মোৰ পইচাৰ সোমোৱা মেছেজটো অহা নাছিল। তাৰপিছত মই ফোন কৰি দাদা এজনক সুধিলোঁ, মোৰ নাম্বাৰটো দিলোঁ, এনেকুৱাকৈ চাৰ্জি ইউটিউবৰ পইচা সোমাইছে। চ' বহুত ভাল লাগিছে, ভাল লগাই নহয় মানে। আজি অকণমান মানে যিমান যি হ'লেও ইউটিউব কৰাৰ লগে লগে বিভিন্ন ধৰণৰ মানে কুৱেশ্যন মাথাত সোমাই পৰে যে পে'মেণ্ট কেতিয়া হ'ব, মনিটাইজ কেতিয়া হ'ব, বা এইবিলাক বহুতো প্ৰশ্ন মানে মনত সোমাই পৰে। আৰু সেই প্ৰশ্নবিলাকৰ যেতিয়া উত্তৰ দিবলৈ পাওঁ, সঁচাকৈ বহুত ধুনীয়া লাগে। এটা সৰু সুৰা ছাকচেছে বুলি ক'ব লাগিব। আৰু সেই হেতুকে আজি এই ভিডিঅ'টো উলিয়াবলৈ চেষ্টা কৰিছোঁ। আৰু আজি মানে যামেই মানে টংলালৈকে ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্টটো ওলাম আৰু আপোনালোকক দেখুৱাম। মানে বহুত এটা সপোন আৰু বুজিছে নাই। চ' বহুত ভাল লাগিছে গাইজ। আৰু বিশেষকৈ আপোনালোকক মই বহুত বেছি ধন্যবাদ, কাৰণ আপোনালোকৰ অবিহনে হয়তো মই এইখিনি কৰিব নোৱাৰিলোঁ হয়। আৰু আপোনালোকে বহুত ছাপোৰ্ট কৰিলে আমাক। চ' আজি তাৰ কাৰণে এইখিনি আপোনালোকৰ আশীৰ্বাদ, আৰু এনেদৰে আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব। আৰু মই সদায় চেষ্টা কৰিম আপোনালোকক এটা ভাল কণ্টেণ্ট দিবলৈ। চ' বহুত ধন্যবাদ গাইজ। এতিয়া ব'লক টংলালৈকে গৈ থাকক, পইচাটো ওলাই আনো মানে। আৰু এইয়া গাইজ ধান মেলি থৈ দিছে মায়ে, আৰু এতিয়া যাওঁ আহকচোন, ভাত খাওঁ আৰু টংলালৈ গৈ থাকোঁ। আজি ভাত নাই মানে গাইজ, আজি ৰুটি আছে। এয়া ৰুটি খাওঁ আৰু যাওঁ মানে গাইজ। ৰুটি খালেও ভাল হৈছে, কি জানো চৰ্বি তৰ্বিবিলাক নহয়, সেইকাৰণে বহুত ক্ষেত্ৰত ৰুটি ভাল হয় একচুৱেলি। এক টাইম পাৰিলে আমি ৰুটি খাব লাগে। তো গাইজ খাওঁ আৰু যাওঁ। থাকোঁতে আকৌ পদূলি মুখত গছডাল দেখা পালোঁ, কি ধুনীয়া গাইজ। ইমান বছৰ হ'ল এইডাল সিডাল হ'ল মাক, আৰু এইজন হ'ল তাৰে ঠানিৰে হোৱা চানা। আৰু এইয়া গাইজ, আমি এতিয়া টংলাৰ পৰা পইচা পাতি ওলাই লৈ আহি আছোঁ। আমি দুয়োজনে পইচা ওলাইছোঁ। আৰু লগত আহিছে আমাৰ জেঠাই, মানে বুঢ়া, আমাৰ বুঢ়াৰ লগত আহিছোঁ। এটা হ'ল জেঠাৰ যিহেতু কিস্তি মানে ঘৰ পাইছে আৰু চৰকাৰী ঘৰ। ঘৰৰ পইচা ওলাব আহিলে, তাৰপিছতে এনেকৈ মোৰ লগতে আহিলে। বৰ্তমান এতিয়া গৈ আছোঁ ঘৰত। আৰু জেঠাৰ লগত মোৰো পইচা কমাব যাব, মানে মোৰ ইউটিউবৰ ফাৰ্ষ্ট ইনকাম বুলি ক'ব লাগিব। চাই থাকিব আজি ভিডিঅ'টো আৰু গাড়ী খুৱাম আৰু আমাৰ জেঠাই বৰ ধেমালি আগত দেই। তো গাইজ আহি পালোঁ, পইচা পাতি ওলাই এতিয়া আহি গ'লোঁ খেলপথাৰলৈকে। আৰু এয়া চাওক, এইখনে আমাৰ খেলপথাৰ। আমি এতিয়া ক্ৰিকেট খেলিম। ইয়াত অহা নাই মানুহ, মই আজি এডভান্স মানুহটো অলপ এডভান্সটো। তো গাইজ আজি খেলা নহয় মানে, আজি আমাৰ মেটচ আছে টংলাত। TPL চলি আছেতো টংলাত। তো টংলাত মেটচ খেলিব গৈছে, বল বেট লৈ গৈছে। তো ইয়াত খেলা নহয়। চ' এই ল'ৰাকেইটাক কি কৰিম বুলি ভাবিছে, এই ফিল্ডখন 2টা ৰাউণ্ড দাঁড়িব দিছে। সিহঁতক কোন ফাৰ্ষ্ট যায়, তাৰমানে যোনে ফাৰ্ষ্ট যায় তাক চকলেট খুৱাম। হ'বনে নাই চকলেট খুৱালে? তো ৰেডি গাইজ, ৰেডি? 1 2 3 গো! জোৰত এটা ৰাউণ্ড মাৰিলা, হ'ব দিয়া। জোৰত বঢ়িয়া। এটা ক'ৰবাতে থাকি গ'ল। বাপৰে, ই বহুত পিছত থাকিল। পিছত এইটো ফাৰ্ষ্ট উইনাৰ। বঢ়িয়া ব্ৰ। চকলেট এটা খুৱাম দিয়া এতিয়া চকলেট দেই। কি নাম তোমাৰ? ক'ত ঘৰ তোমাৰ? হেৰুৱা। ধুনীয়া দৌৰিছা, আৰু এনেকৈ দৌৰি থাকিবা দেই। তো গাইজ অলপ দৌৰি আছোঁ মানে, বহুত দিনৰ মই দৌৰা প্ৰেক্টিছ অকণমান চালোঁ কেনেকুৱা, মানে বহুত আমচাৰ ঢিলা হৈ আছে, একদম দাউৰিব পৰা নাই। বহুত দিনৰ মই দৌৰিছোঁতো। তো গাইজ আপোনালোকক এটা বস্তু শ্বেয়াৰ কৰা নাই, আমাৰ ফাৰ্ষ্ট ইউটিউব চেনেল SB ব্লগ নহয়, আৰু এটা আমাৰ ইউটিউব চেনেল এটা আছে মানে। সেইটোত আমি জব আপডেট, লগতে আমাৰ মৃদুলাই কিছুমান বিষয়ৰ ওপৰত তাতে মানে আলোচনা আগবঢ়াইছিল। তো সেই ভিডিঅ'টো সেই চেনেলটো যদি আপোনালোকে নাজানে, তেতিয়াহ'লে সেইটোৰ নাম হৈছে PM জ্ঞান। আপোনালোকে গৈ এবাৰ চাবচোন বাৰু। আমাৰ মৃদুলা বা প্ৰণৱে কিনো ভিডিঅ' বনালে এতিয়ালৈ। বহুত দিন হ'ল সেইটো কণ্টিনিউ কৰিবই পৰা নাই মানে। তো অলপ ব্যস্ততাও বুলি ক'ব লাগিব, কিন্তু
মই অহা মাহৰ পৰা কণ্টিনিউ কৰিম। তো আপোনালোকে গাইজ নতুন বৰ্ষত নতুন এটা ভিডিঅ' দিম তাত। তো গাইজ এতিয়া খেলা ধূলা হৈ গ'ল আৰু আমি ঘৰলৈকে গৈ আছোঁ। আৰু PM জ্ঞানত আপোনালোকে এবাৰ গৈ চাব দেই গাইজ, কেনেকুৱা ভিডিঅ' এটা কমেণ্ট কৰি দিব। আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো কেনে লাগিল কৈ দিব গাইজ। আৰু যিসকলে নেকি মই এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ গাইজ অকণমান ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব।